নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে সমাৰ্থক শব্দ। এই আলোচনাটোত আমি মুঠ 90টা প্ৰশ্ন লৈছোঁ আৰু এই 90টা প্ৰশ্নৰ এটি সমূহ আলোচনা আগবঢ়াইছোঁ। তেতিয়াহ'লে আমি মূল আলোচনাৰ মাজলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটোৱে হৈছে অমৃত। অমৃতক কোৱা হয় অমিয়, পীয়ুষ, সুধা। তাৰ পাছত আছে অতি। অতিৰ সমাৰ্থক শব্দ হৈছে অত্যন্ত, অতিশয়, অধিক, খুব, পৰম। 3 নম্বৰত হৈছে অলপ। অলপৰ সমাৰ্থক শব্দসমূহ হৈছে ক্ৰমে কিঞ্চিত, সামান্য, এধানমান। তাৰ পাছত আদৰ। আদৰৰ সমাৰ্থক শব্দ হৈছে মৰম আৰু শলাগ। তাৰ পাছত আহিল আলহী। আলহীৰ সমাৰ্থক শব্দসমূহ হৈছে ক্ৰমে অতিথি, অভ্যাগত, আগন্তুক। তাৰ পাছত 6 নম্বৰত আদিত্য। আদিত্যক আমি সূৰ্য, বেলি, ৰবি, ভাস্কৰ, দিবাকৰ এইকেইটা নামেৰেও জানো। তাৰ পাছত আহিল অন্ধকাৰ। অন্ধকাৰৰ সমাৰ্থক শব্দ হৈছে আন্ধাৰ, তিমিৰ আৰু তমসা। তাৰ পাছত আহিল 8 নম্বৰত ইচ্ছা। ইচ্ছাৰ সমাৰ্থক শব্দসমূহ হৈছে ক্ৰমে অভিলাষ, বাসনা, লালসা, বাঞ্ছা, অভিপ্ৰায়, আগ্ৰহ। তাৰ পাছত 9 নম্বৰত হৈছে উত্তম। উত্তমৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে উৎকৃষ্ট, শ্ৰেষ্ঠ, ভাল আৰু সুন্দৰ। তাৰ পাছত ঋণ। ঋণৰ সমাৰ্থক শব্দ হৈছে ধাৰ, দেনা, কৰ্জ। তাৰ পাছত কথা। কথাৰ সমাৰ্থক শব্দসমূহ ক্ৰমে হৈছে উক্তি, শব্দ, বচন, বাক্য। তাৰ পাছত কাণ। কাণৰ সমাৰ্থক শব্দ হৈছে কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়। তাৰ পাছত 13 নম্বৰ কটকী। কটকীৰ সমাৰ্থক শব্দ হৈছে দূত, বাৰ্তাবহ, ৰাজদূত, পাচনি আৰু টেকেলা। তাৰ পাছত আহিল কুসুম। কুসুমৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে ফুল আৰু পুষ্প। তাৰ পাছত আহিল কন্যা। কন্যাৰ সমাৰ্থক শব্দ হৈছে জী, জীয়েক, পুত্ৰী। তাৰ পাছত আহিল কৃষ্ণ। কৃষ্ণৰ সমাৰ্থক শব্দসমূহ হৈছে ক্ৰমে যদুমণি, যাদৱ আৰু শ্যামকানু। আনহাতে শ্ৰীকৃষ্ণক কলীয়া কানাই বুলিও কোৱা হয়। তাৰ পাছত আহিল 17 নম্বৰ কপাল। কপালৰ সমাৰ্থক শব্দ ভাগ্য। তাৰ পাছত আহিল গছ। গছৰ সমাৰ্থক শব্দ ক্ৰমে বিৰিখ, বৃক্ষ, তৰু। তাৰ পাছত আহিল গংগা। গংগাৰ সমাৰ্থক শব্দ হৈছে ভাগীৰথী আৰু জাহ্নৱী। তাৰ পাছত আহিল গাখীৰ। গাখীৰৰ সমাৰ্থক শব্দ হৈছে দুগ্ধ আৰু দধি। তাৰ পাছত আহিল ঘৰ। ঘৰৰ সমাৰ্থক শব্দ হৈছে গৃহ, আৱাস, ভৱন, আলয়, নিলয় আৰু বাসভৱন। ঘোঁৰা। ঘোঁৰাৰ সমাৰ্থক শব্দ হৈছে অশ্ব, হয়, বাজি, তুৰংগ আৰু ঘোটক। তাৰ পাছত আহিল চকু। চকুৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে নয়ন, নেত্ৰ, লোচন, আখি আৰু অক্ষি। তাৰ পাছত আহিল 24 নম্বৰ চৰাই। চৰাইক আমি বিহংগ, পক্ষী, বিহক, চিৰিকটি, খেচৰ আৰু খগ বুলি কোৱা হয়। তাৰ পাছত আহিল পণ্ডিত। পণ্ডিতৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে জ্ঞানী, বিদ্বান, বিজ্ঞ, মনীষী আৰু সুধী। তাৰ পাছত আহিল বন্ধু। বন্ধুৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে মিত্ৰ, সখী আৰু মিতা। তাৰ পাছত আহিল বানপানী। বানপানীৰ সমাৰ্থক শব্দ হৈছে বান, প্লাৱন আৰু বন্যা। তাৰ পাছত আহিল বালিকা। বালিকাক আমি কন্যা আৰু ছোৱালী বুলিও জানো। 29ত আছে আকাশ। আকাশক আমি গগন, অন্তৰীক্ষ, নভ, বোম এই নামেৰেও জানো। তাৰ পাছত আহিল অৰণ্য। অৰণ্যক আমি অটবি, জংঘল, বন, হাবি, বিপিন, কাণ্টাৰ নামেৰেও জানো। তাৰ পাছত আহিল আলোক। আলোক মানে হৈছে পোহৰ, কিৰণ, আভা আৰু দীপ্তি। তাৰ পাছত আহিল 32 নম্বৰত আভা। আভা আৰু সমাৰ্থক শব্দ হৈছে দীপ্তি, প্ৰভা, শোভা, ক্লান্তি আৰু আলোক। তাৰ পাছত আহিল অন্ত। অন্তৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে ইতি, শেষ, সমাপ্ত, উপসংহাৰ। তাৰ পাছত আহিল অঞ্জনা। অঞ্জনাৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে মহিলা, যুৱতী,
কুমাৰী, তৰুণী, ৰমণী, সুন্দৰী, নাৰী, বনিতা আৰু ভামিনী। 35 নম্বৰত আছে অগ্নি। অগ্নিৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে জুই, অনল, বহ্নি, সূতাহন আৰু পাৱক। তাৰ পাছত আহিল অংশু। অংশুৰ সমাৰ্থক শব্দ হৈছে আভা, কিৰণ আৰু দীপ্তি। তাৰ পাছত আহিল ঈশ্বৰ। ঈশ্বৰক আমি প্ৰভু, বিধাতা, ভগৱান, ধাতা, দীননাথ, পৰমপিতা, বিভু, অনাদি, অনন্ত, অন্তৰ্যামী, পৰম পুৰুষ, পৰমেশ্বৰ, নিৰাকাৰ, নাৰায়ণ, দীনবন্ধু, আল্লাহ, খোদা, কৃষ্ণ, দয়াময় আদি নামেৰেও জানো বা এইকেইটা হৈছে সমাৰ্থক শব্দ ঈশ্বৰৰ। তাৰ পাছত আহিল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক আমি বৰনৈ, লুইত আৰু শান্তনু নন্দন বুলি জানো। তাৰ পাছত আহিল কাপোৰ। কাপোৰক আমি সাজ পোছাক, আচ্ছাদন, পৰিচ্ছেদ, পৰিধেয়, বেশভূষা ইত্যাদি হৈছে সমাৰ্থক শব্দ। তাৰ পাছত আহিল কিংকৰ। কিংকৰৰ সমাৰ্থক শব্দ হৈছে অনুচৰ, দাস, ভৃত্য, চাকৰ আৰু পৰিচাৰক। তাৰ পাছত আহিল খোপা। খোপাৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে বেনী, কৰবী আৰু অলকগুচ্ছ। তাৰ পাছত আহিল গজ। গজ মানে হৈছে হাতী বা হস্তি, বাৰণ, দ্বিৰত, কৰি আৰু কৰিন্দ। তাৰ পাছত আহিল গণক। গণকৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে দৈৱজ্ঞ, গ্ৰহাচাৰ্য, গ্ৰহবিপ্ৰ, গণনাকাৰী আৰু সূৰ্যবিপ্ৰ। তাৰ পাছত আহিল গণিকা। গণিকাৰ সমাৰ্থক শব্দ হৈছে বেশ্যা, বৰবনিতা, বাৰাংগনা আৰু কুলতা। তাৰ পাছত আহিল গন্ধ। গন্ধৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে সুবাস, ঘ্ৰাণ আৰু আঘ্ৰাণ। তাৰ পাছত আহিল চুলি। চুলিৰ সমাৰ্থক শব্দ হৈছে কেশ, অলক আৰু কুন্তল। ছিদ্ৰ। ছিদ্ৰ মানে হৈছে বিন্ধা বা ৰন্ধ। তাৰ পাছত আহিল জিভা। জিভাৰ সমাৰ্থক শব্দ হৈছে জিহ্বা আৰু ৰসনা। তাৰ পাছত আহিল ঢৌ। ঢৌৰ সমাৰ্থক শব্দ হৈছে তৰংগ, উৰ্মি আৰু লহৰ। 50 নম্বৰত আহিল মিত্ৰ। মিত্ৰ মানে হৈছে বান্ধৱ, বন্ধু, সুহৃদ, সখী, লগৰীয়া আৰু সহচৰ। তাৰ পাছত আহিল যুদ্ধ। যুদ্ধৰ সমাৰ্থক শব্দ হৈছে ৰণ, যুঁজ, বিগ্ৰহ আৰু সংগ্ৰাম। তাৰ পাছত আহিল ৰাতি। ৰাতিৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে নিশা, ৰজনী, তমসা, বিভাৱৰী, ক্ষমা, যামিনী। তাৰ পাছত আহিল ললাট। ললাটৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে কপাল আৰু ভাগ্য। শৰীৰৰ সমাৰ্থক শব্দ হৈছে দেহ, গা আৰু গাত্ৰ। তাৰ পাছত আহিল চন্দ্ৰ। চন্দ্ৰৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে জোন, জোনবাই, শশধৰ, শশাংক, শীতাংশু, হিমাংশু, সুধাংশু, সুধাকৰ, চন্দ্ৰমা, ইন্দু আৰু কুমুদবন্ধু। তৎ। ততৰ সমাৰ্থক শব্দ হৈছে উপকূল, কুল, কিনাৰ, তীৰ, ধাৰ, প্ৰান্ত আৰু বেলাভূমি। 57 হৈছে তিৰোতা। তিৰোতাৰ সমাৰ্থক শব্দ হৈছে নাৰী, ললনা, স্ত্ৰী, তিৰী, বামা, কামিনী, ৰমণী, অংগনা, মহিলা আৰু বনিতা। তাৰ পাছত হৈছে তাৰত। তাৰতৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে অশনি, চপলা, চঞ্চলা, চিকুৰ, দামিনী, বিজুলী, সৌদামিনী আৰু ক্ষণপ্ৰভা। তাৰ পাছত আহিল জয়ন্তী। জয়ন্তীৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে ধ্বজা, পতাকা, লাঞ্ছন আৰু কেতন। তাৰ পাছত আহিল নৰপতি। নৰপতিৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে ৰজা, নৃপতি, ভূপতি, মহিপাল, মহিপতি, সম্ৰাট, ক্ষিতিজ আৰু ৰাজন। তাৰ পাছত 61 আছে পতি। পতিৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে গৃহত, ভৰ্তা আৰু স্বামী। তাৰ পাছত আহিল পত্নী। পত্নীৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে অৰ্ধাংগিনী, ভাৰ্যা, সহধৰ্মিনী আৰু স্ত্ৰী। তাৰ পাছত আহিল মাছ। মাছৰ সমাৰ্থক শব্দ হৈছে মৎস্য আৰু মীন। তাৰ পাছত আহিল সাগৰ। সাগৰৰ সমাৰ্থক শব্দ হৈছে পয়োধি, অম্বুধি আৰু অৰ্ণৱ। তাৰ পাছত আহিল ধন। ধনৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে টকা, পইচা, অৰ্থ, ঐশ্বৰ্য, বিত্ত, বৈভৱ আৰু সম্পদ।
তাৰ পাছত আহিল নদী নদীৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে নৈ তটিনী চৰিত শ্ৰুতৱতী তৰংগিনী আৰু প্ৰবাহিনী তাৰ পাছত আহিল নিজৰা নিজৰাৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে জুৰি জান আৰু ঝৰ্ণা তাৰ পাছত আহিল মেঘ মেঘৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে বাদল ডাৱৰ অম্বুত নিৰত বাৰিত জলত আৰু পয়োভৰ তাৰ পাছত আহিল বায়ু বায়ুৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে অনিল প্ৰভঞ্জন প্ৰৱন বসু সমীৰ সমীৰণ মৰুত আদি তাৰ পাছত আহিল তপশ্ৰী তপশ্ৰীৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে বৈৰাগী সাধু ভিক্ষু আৰু সন্ন্যাসী তাৰ পাছত আহিল পৰ্বত পৰ্বতৰ সমাৰ্থক শব্দ হৈছে অচল অবনিধৰ অদ্ৰি গিৰি ধৰণীধৰ নগ পাহাৰ ভূধৰ মহীধৰ শৃংগী আৰু শৈল তাৰ পাছত আহিল উপকূল উপকূলৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে তট কুল তীৰ আৰু ধাৰ তাৰ পাছত আহিল সাপ সাপৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে ফণাধৰ ফণাকৰ বিষধৰ ভুজংগ অহিভুজংগম তাৰ পৰা আহিল পৃথিৱী পৃথিৱীৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে ধৰণী ধৰা ধৰাতল অবনী ধৰিত্ৰী বসুধা বসুমতী বসুন্ধৰী মহী আৰু ৰত্নগৰ্ভা আখ্যানৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে কাহিনী ৰূপকথা বিৱৰণী আৰু আখ্যায়িকা তাৰ পাছত আহিল নিমন্ত্ৰণ নিমন্ত্ৰণৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে আবাহন আমন্ত্ৰণ আৰু অভ্যৰ্থনা তাৰ পাছত আহিল মৃত্যু মৃত্যুৰ সমাৰ্থক শব্দ হৈছে ক্ৰমে অন্ত শেষ দেহান্ত দেহাবসান তিৰুভাৱ নিপাত আৰু মৰণ তাৰ পাছত আহিল বাকী শব্দৰ সমাৰ্থক শব্দ হৈছে কালিয়ন উদ্ধাৰ আৰু উঠনা তাৰ পাছত আহিল দাপোন দাপোনৰ সমাৰ্থক শব্দ হৈছে আইনা আৰ্চি আৰু দৰ্পণ পাছত আহিল পানী পানীৰ সমাৰ্থক শব্দ হৈছে জল বাৰী অপ সলিল আৰু প্ৰাণ তাৰ পাছত আহিল দুখীয়া দুখীয়াৰ সমাৰ্থক শব্দ হৈছে দিন নিচলা আৰু দৰিদ্ৰ তাৰ পাছত আহিল দিন দিনৰ সমাৰ্থক শব্দ হৈছে দিবা দিৱস আৰু অহ তাৰ পাছত আহিল সৰোবৰ সৰোবৰৰ সমাৰ্থক শব্দ হৈছে সৰসী জলাশয় আৰু শৰৎ তাৰ পাছত আহিল ধনী ধনী শব্দৰ সমাৰ্থক শব্দ হৈছে আধ্যবন্ত আৰু চহকী সোণ সোণৰ সমাৰ্থক শব্দ হৈছে কাঞ্চন স্বৰ্ণ সুবৰ্ণ আৰু হেম তাৰ পাছত আহিল হাতী হাতীৰ সমাৰ্থক শব্দ হৈছে গজ মাতংগ ঐৰাৱত দ্বীপ আৰু হস্তি তাৰ পাছত আহিল তনয় তনয়ৰ সমাৰ্থক শব্দ হৈছে পুত্ৰ সন্তান ল'ৰা আৰু পু তাৰ পাছত আহিল কিতাপ কিতাপৰ সমাৰ্থক শব্দ হৈছে পুথি আৰু পুস্তক তাৰ পাছত আহিল উলক উলকৰ সমাৰ্থক শব্দ হৈছে শুভকামনা শুভেচ্ছা আৰু আশীৰ্বাদ তাৰ পাছত আহিল 90 নম্বৰত নৌকা নৌকাৰ সমাৰ্থক শব্দ হৈছে নাও তেতিয়াহ'লে আজি আমাৰ এই আলোচনাত মুঠ 90টা প্ৰশ্নৰ এক চমু আলোচনা আগবঢ়ালোঁ তেতিয়াহ'লে আজিলৈ ইয়াতে এৰিছোঁ আকৌ লগ পাম অন্য এটা খণ্ডত ধন্যবাদ